আজি এই সভাৰ সভাপতিত্ব ভাষণ অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি তথা আমাৰ নিকেতনৰ প্ৰধান আচাৰ্য মহোদয় ডাঙৰীয়া, লগতে এই মঞ্চ পুৰণি কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় ছাৰ বাইদেউসকল, লগতে আজিৰ এই সভাত উপস্থিত মোৰ মৰমৰ বন্ধু বান্ধৱী তথা মোৰ মৰমৰ ভাইটি ভণ্টিসকল। পোনপ্ৰথমে মই এই সকলোকে শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জনাইছোঁ আজি এই সভাখনৰ বাবে। আজি আমাৰ বিদায়ৰ দিন, মনটো বহুত বেয়া লাগিছে, কাৰণ বিদায় মানেই হ'ল কষ্ট, বিদায় মানেই হ'ল যন্ত্ৰণা, বিদায় মানেই হ'ল বিষাদৰ এক বহুদিন। আজি বিষাদৰ সুৰেৰে মনটো কৰি তুলিছে অত্যন্ত ভাৰাক্ৰান্ত। আজি বৰকৈ মনত পৰিছে সেই দিনটোলৈ, যিদিনা মই প্ৰথম এই বিদ্যালয়খনলৈ আহিছিলোঁ। সেইদিনা মনটো ইমান ভাল লগা নাছিল, কিন্তু আজিচোন এইখন বিদ্যালয় এতিয়া সৰু বুলি মনলৈ আহিলে মনৰ ভিতৰত থকা কলিয়াৰ ডাৱৰবোৰ চকু কষ্ট হৈ নিগৰিব খোজে। আজি বৰকৈ মনত পৰিছে ছাৰ মেম সকলৰ লগত খেলা ধূলা কৰা, বেডমিণ্টন, ক্লাছৰ সময়ত দুষ্টালি কৰা, তাৰোপৰি সহপাঠীৰ লগত তথা ভাইটি ভণ্টিসকলৰ লগত খেলা ধূলা, আড্ডা মাৰা, পঢ়া শুনা কৰা আটাইবোৰ মুহূৰ্ত যেন হৈ পৰিছে মোৰ এক মনৰ 10টা দায়িত্ব। এই চেগতে মোৰ তথা আমাৰ আদৰণীয় ছাৰ মেমসকললৈ জনাইছোঁ অলেখ অযুত ধন্যবাদ। আপোনালোকে আমাক ইমান কষ্টৰে শিকাইছে, আজি আমাৰ লক্ষ্যস্থানৰ ফাললৈ যাবলৈ আমাক পথ দেখুৱালে। ছাৰ মেমসকল, আমি আজি এইখন নিকেতনৰ পৰা বিদায় লৈ নিজৰ লক্ষ্যস্থানলৈ যাবলৈ ওলাইছোঁ, কিন্তু আগলৈ যাবলৈ ওলোৱা বহুতকৈ দুখ লাগিছে এইবাবে যে মন গ'লেও আৰু কেতিয়াও আপোনালোকৰ ক্লাছ কৰিব নোৱাৰিম। জানিয়েই হওক বা নাজানিয়েই হওক পৰা দুখবোৰৰ পৰা আপোনালোকৰ পৰা গালি খাবলৈ নোৱাৰিম। ছাৰ মেমসকল, প্ৰকৃততে আপোনালোকে আমাৰ বাবে আপোনালোকে যিখিনি কৰিছে সেইখিনি সদায় অতুলনীয়, কিয়নো আপোনালোকে যিখিনি কাৰ্যৰ দ্বাৰাই ভৱিষ্যত আমি আমাৰ নিজৰ চিনাকি দিবলৈ পাৰিম। আপোনালোকে আমাক শিকাইছে সত্য কি, অসত্য কি, ভাল কি, বেয়া কি, এই সকলোবোৰ কথা জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। এতিয়া আমাৰ প্ৰত্যেকজনৰ ভৱিষ্যতৰ যিকোনো সিদ্ধান্ত লোৱাৰ বাবে আমাৰ প্ৰতি সহজ হৈ পৰিব। আপোনালোকে আমাক কেৱল কিতাপৰ কথাই শিকোৱা নাই, কিতাপৰ শিক্ষাৰ উপৰিও আমাক আপোনালোকে দিছে জ্ঞানৰ লগতে শিকাইছে সমাজৰ দায়বদ্ধতা। এজন নাগৰিক হিচাপে আমাৰ যি দায়িত্ব আৰু কৰ্তব্য সেই সকলোবোৰ জানিব পাৰিছোঁ একমাত্ৰ আপোনালোকৰ বাবে। ছাৰ মেমসকল, মই আপোনালোকৰ কেৱল ধন্যবাদ জনাই আপোনালোকৰ এই কষ্ট আৰু ত্যাগৰ মূল্য দিবলৈ বিচৰা নাই। সদায় চিৰস্মৰণীয় হৈ থাকিব এই নিকেতনৰ আটাইবোৰ মুহূৰ্ত আৰু আপোনালোকৰ লগত কটোৱা আটাইবোৰ স্মৃতি। কিজানি আজিৰ পৰা আৰু আপোনালোকক আগৰ দৰে লগ নাপাম, কিন্তু ছাৰ মেমসকল, আপোনালোকে আমাক দিয়া জ্ঞানৰ জৰিয়তে আমি সদায় আপোনালোকক অনুভৱ কৰিম। লগতে ছাৰ মেমসকল, আমি আজি আপোনালোকক প্ৰমিছ দিছোঁ যে আমি আমাৰ জীৱনত কিবা কৰিব পাৰিম নে নোৱাৰিম, বা আমাৰ জীৱনত সফলতা আহক বা নহওক, আমি কেতিয়াও এনেকুৱা কাম নকৰোঁ যাৰ ফলত আপোনালোকৰ সন্মান লাঘৱ হ'ব পাৰে। আপোনালোকৰ মনলৈ কেতিয়াও এইটো অনুভৱ হ'বলৈ নিদিওঁ যে মই যি শিকালোঁ আজি সকলোবোৰ অথলেই গ'ল। ছাৰ মেমসকল, এইটো চেগতে মই আপোনালোকৰ এটা সৰু অনুৰোধ কৰিব ওলাইছোঁ। হয়তো কিছুদিনৰ পিছত আমাৰ এই স্থান কোনোবা বেলেগ ছাত্ৰ ছাত্ৰী আহি পৰিপূৰ্ণ কৰিব, কিন্তু আপোনালোকে প্লিজ আমাক পাহৰি নাযাব। সদায় আপোনালোকৰ ছাত্ৰ বুলি ভাবি আমাক আমাৰ লক্ষ্যপথ দেখুৱাই থাকিব। আপোনালোকক এৰি মোৰ এই মৰমৰ নিকেতনখনত এৰি থকাটো হয়তো মোৰ সৈতে মোটেই সম্ভৱপৰ নহয়। যদিও ভৱিষ্যতৰ এজন সুনাগৰিক হোৱাৰ স্বাৰ্থত আপোনালোকৰ যাতে সমাজত নাম উজ্বলাই তুলিব পাৰোঁ, সেই লক্ষ্য আগত ৰাখি আজি যাবলৈ ওলাইছোঁ আন এখন মহাবিদ্যালয়লৈ। আমি সকলোৱে জানো লাইফ ইজ জাৰ্ণি নট এ ডেষ্টিনেশ্যন, অৰ্থাৎ জীৱনটো হৈছে এটা যাত্ৰাৰ নাম, জীৱন গন্তব্যস্থান নহয়। জীৱনত থমকি ৰোৱাটো কেতিয়াও জীৱনে আমাক নিশিকায়। জীৱন নদীৰ দৰে অবিৰতভাৱে গৈ থাকে। সেয়েহে এই চেগতে মই আজি আপোনালোকক কথা দিছোঁ যে জীৱন যুদ্ধত যিমান বাধা আহিলেও মই থমকি নৰওঁ। ঈগল চৰাই যেনেকৈ ধুমুহাৰ পৰা নপলাই ধুমুহাৰ সৈতে যুদ্ধ কৰে, একেদৰে ময়ো মোৰ জীৱনত হোৱা প্ৰতিটো সমস্যাৰ লগত যুদ্ধ কৰি যাম, জীৱনত আগুৱাই যাম, জীৱনত কেতিয়াও থমকি নৰওঁ।
এই জগতে ৰবাৰ্ট ফ্ৰষ্টৰ এটা কথা মোৰ মনলৈ আহিছে। তেখেতে কৈছিল মাইলছ টু গো বিফৰ আই স্লিপ, অৰ্থাৎ আমাৰ সকলোবোৰ লক্ষ্য স্থান পাবলৈ এতিয়াও বহু পথ বাকী আছে। গতিকে আমি থমকি ৰ'লে নহ'ব, আমি আগুৱাই যাব লাগিব। লগতে ভৱিষ্যতত একোজন সুনাগৰিক হৈ আপোনালোকে আমাৰ প্ৰতি কৰা এই কষ্ট আৰু ত্যাগৰ সদায় মান ৰাখিবলৈ চেষ্টা কৰিম। হয়তো শেষত আপোনালোকৰ সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আপোনালোকৰ আশীৰ্বাদ আৰু এই নিকেতনখনৰ পদধূলি শিৰত লৈ আজি মোৰ চমু বক্তব্য ইমানতে সমাপ্ত কৰিব ওলাইছোঁ। লগতে ভগৱানৰ ওচৰত আপোনালোকৰ আটাইৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি এই ভাষণ সামৰিছোঁ। ধন্যবাদ বন্ধুসকল। মই এইটো লিখিছোঁ বিদায়ৰ ভাষণ। এইটো মই আৰু এখন ইউটিউব চেনেলৰ পৰা চাই পেলাই এইখন ভাষণ লিখিছিলোঁ। মই যেতিয়া ক্লাছ 10ত পঢ়িছিলোঁ এই ভাষণখন দিছিলোঁ আৰু এই ভাষণখন আজি মই তোমালোকৰ মাজত আগবঢ়াবলৈ ওলাইছোঁ। ধন্যবাদ। জয় আই অসম।